Hello everyone, welcome to my channel More Soupakhe. Please like, share and subscribe. আজি আমি বনাম আলু পিটিকা। মই জনাত আমাৰ অসমীয়াসকলৰ প্ৰত্যেকৰে এই আলু পিটিকাবিধ অতিকে প্ৰিয়। লকচোন এই পিটিকাবিধ অলপ বেলেগ ধৰণে জুতি লওঁ। কেইফুটামান নহৰু, পকা জলকীয়া 3টা এনেধৰণে ষ্টিলৰ খলা এডালত ভৰাই লৈছোঁ। নহৰু আৰু জলকীয়াখিনি এনেধৰণে জুইত ভালদৰে পুৰি ল'ম। পুৰি ল'লে ইয়াৰ পৰা ওলোৱা যিটো গোন্ধ, এই গোন্ধটোৱে পিটিকাখিনি খাবলৈ আৰু সোৱাদ লগা কৰি তোলে। সেইকাৰণে মই এইখিনি পুৰি লৈছোঁ। ঠাণ্ডা হোৱাৰ পিছত কাটি থোৱা পিঁয়াজখিনিৰ লগত এইখিনি লৈ ল'লোঁ। নহৰুৰ বাকলিৰ পুৰি যোৱা কলা অংশখিনি অলপ চাফা কৰি ল'লোঁ। এটা সৰু আকাৰৰ চৰিয়া লৈছোঁ, যিহেতু ইয়াত আলুখিনি সানিবলৈ মোৰ সুবিধা হ'ব। প্ৰথমতে পুৰি লোৱা জলকীয়া আৰু নহৰুখিনি দি লৈছোঁ আৰু এটা সৰু গিলাচেৰে এইখিনি প্ৰথমতে পিটিকি ল'ম। দুটা মই মিডিয়াম চাইজৰ আলু দাইলতে বইল কৰি লৈছিলোঁ। আপোনালোকে অকল পানীটো বইল কৰি ল'ব পাৰে। সেই চৰিয়াটোতে আলুখিনি মই প্ৰথমতে গিলাচেৰে পিটিকি ল'ম। ভালদৰে পিটিকা হোৱাৰ পাছত কাটি থোৱা পিঁয়াজখিনি আৰু সোৱাদ অনুযায়ী নিমখ অকণমান দি ল'ম আৰু অলপমান মিঠাতেল দি ল'ম। মিঠাতেল অৱশ্যে অকণমান সৰহকৈ দিব, তেতিয়া সোৱাদটো বেছি ভাল হয়। এইখিনি মই এতিয়া হাতেৰে ভালদৰে পিটিকি ল'ম। আলু পিটিকা যদি মই হাতেৰে পিটিকা নবনাওঁ, তেতিয়াহ'লে ইয়াৰ আচল সোৱাদটো ৰৈয়ে যাব। গতিকে মই এইখিনি হাতেৰে পিটিকা বনালোঁ। জিভাৰ পানী পৰিছেনে বাৰু? আপোনালোকে নিশ্চয় ট্ৰাই কৰি চাব। ৰেচিপিটো কেনেকুৱা লাগিল প্লিজ কমেণ্ট ছেকশ্যনত লিখিবলৈ নাপাহৰিব।